चारों जुग पर ताप तुम्हारा, हो परिसिद्ध जगत उजियारा। संकट कटे मिटे सब पीरा, जो सुमुरे हनुमत बलबीरा। চাৰিও যুগতে হনুমানৰ কীৰ্তি সদায় বিৰাজমান হৈ আছে। বৰ্তমান সময়ত যদি আটাইতকৈ কোনোবা বেছি জাগৃত হৈ আছে, সেয়া হৈছে বীৰ হনুমান। কিন্তু তথাপিও কিছুমান মানুহে তান্ত্ৰিক, জ্যোতিষী অথবা বাবাৰ আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে। হয়তো তেওঁলোকে এতিয়াও হনুমানৰ ভক্তিৰ মহিমা বুজিয়ে পোৱা নাই। মানুহে হনুমানৰ ভক্তিৰ জৰিয়তে জীৱনৰ সকলো দুখৰ পৰা পৰিত্ৰাণ পাব পাৰে। নমস্কাৰ প্ৰিয় দৰ্শক, বিস্ময় ইউটিউব চেনেললৈ আপোনাক স্বাগতম। এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। হনুমানক লৈ প্ৰায় প্ৰশ্ন হয় যে তেওঁ প্ৰকৃততে বান্দৰ আছিল নেকি? আমাৰ চাৰিওফালৰ হনুমানৰ মূৰ্তিবিলাক দেখি মানুহে তেওঁক বান্দৰৰ প্ৰজাতি বুলিয়ে ভাবি লয়। কিন্তু প্ৰকৃততে তেওঁ কোনো বান্দৰ প্ৰজাতিৰ নহয়। সেই সময়ত মানুহৰ তেনে এক প্ৰজাতি আছিল যাৰ মুখমণ্ডল আৰু নেগুৰ বান্দৰৰ দৰে আছিল। কিন্তু সেই জাতিৰ বুদ্ধিমত্তা আৰু দৈহিক শক্তি অইন মানুহতকৈ অধিক বেছি আছিল। বৰ্তমান পুৰাতত্ত্ব বিভাগে এইটো প্ৰমাণ কৰিছে যে আজিৰ পৰা 9 লাখ বছৰৰ আগতে ভাৰতত এনেকুৱা এটা প্ৰজাতি আছিল, যি প্ৰজাতি আজিৰ পৰা 12 পৰা 15 হাজাৰ বছৰ আগতে বিলুপ্ত হৈ যায়। কিন্তু আমি সকলোৱে জানো যে বৰ্তমান হনুমান আমাৰ মাজতেই জীয়াই আছে। কিন্তু হনুমান ক'ত থাকে তাৰ উত্তৰ যদি আমি বিচাৰি চাওঁ, শ্ৰীমদ ভাগৱতত উল্লেখ আছে, কলিযুগত হনুমানে গন্ধমাধন পৰ্বতত নিবাস কৰিব। আৰু সম্পূৰ্ণ ভক্তি আৰু বিশ্বাসেৰে যদি হনুমানৰ আশ্ৰয় লোৱা হয়, তেওঁ ভক্তসকলক নিজৰ উপস্থিতিৰ অনুভৱ দিয়ে। কিন্তু সকলোবোৰ নিৰ্ভৰ কৰিব নিজৰ বিশ্বাসৰ ওপৰত। এটা ঘটনা ঘটিছিল 1988 চনত অযোধ্যাত। এটা উগ্ৰপন্থী দলে 20 কেজি ওজনৰ এটা RDX বোমা মন্দিৰত স্থাপন কৰিলে। পুলিচে ঘটনাৰ খবৰ পাইছিল যদিও তেতিয়া বহুত দেৰি হৈ গৈছিল। বোমা বিচাৰি থকা সময়ত এজন পুলিচে প্ৰত্যক্ষ কৰিলে যে এটা বান্দৰে এডাল তাঁৰ কামুৰি আছে। কিন্তু প্ৰকৃততে সেইটো এটা বোমা আছিল। পাছত চাওঁতে দেখা গ'ল যে মাত্ৰ 3 ছেকেণ্ড সময় বাকী থকা সময়ত বান্দৰটোৱে বোমাটো নিষ্ক্ৰিয় কৰি দিয়ে। তাৰ পাছতে সেই বান্দৰটো মন্দিৰৰ শীৰ্ষত দেখা পোৱা গৈছিল। হনুমানৰ অৱস্থিতিৰ কথা আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগৰ পৰা উমান পোৱা গৈছিল। আমেৰিকাৰ মায়া সভ্যতাত তেওঁলোকে এটা বান্দৰৰ দৰে মূৰ্তিত পূজা কৰিছিল, যাৰ ভগ্নাৱশেষ আজিও দেখিবলৈ পোৱা যায়। আনকি চীন দেশতো তেওঁলোকে মংকি কিং নামৰ এজন দেৱতাৰ পূজা কৰে, যি দেখিবলৈ হনুমানৰ সৈতে প্ৰায়ে একেই। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তলত জয় হনুমান বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।